নমস্কাৰ ফ্ৰেণ্ডছ, আপোনালোকক মই আজি এটি বহুত দুখ লগা কথা ক'ব বিচাৰিছোঁ। আৰু মোৰ নিজৰে বহুত দুখ লাগিছে। মানুহ ইমান নিৰ্দয়ী কেনেকৈ হ'ব পাৰে? কেনেকৈ এইবোৰ কথা ইমান জঘন্য কাম কৰিব বুলি নিজৰ মনতে ভাবিব পাৰে? কেনেকৈ মানে ব্ৰেইনটো তাৰমানে কি হয়? কেনেকৈ পাৰে? কিমান জঘন্য হয়? হয় ফ্ৰেণ্ডছ, মই ক'ব বিচাৰিছোঁ সেই বৰপেটা ৰোডৰ হাউলিৰ ওচৰৰ এজনী ছোৱালীজনীৰ নাম হ'ল জেচমিনা বুলি জানো আৰু এইখিনি। আৰু দেউতাকজন হ'ল টেকনিচিয়ান, মই জানো, মই লগ পাইছোঁ, মানে লেবৰেটৰী টেকনিচিয়ান হয়। হেমলিতলা যিটো চৰকাৰী মেডিকেল আছে চাৰিআলিত, তাতে লেবৰেটৰী টেকনিচিয়ানত চাকৰি কৰে। চ' সেই ছোৱালীজনী দেউতাকজনক মই বহুত লগ পাইছোঁ, তাতে গৈছোঁ, বহুত ভাল হয়, সহজ সৰল হয়। আৰু সেই মানুহজনৰ ছোৱালীজনী আজি বিশ্বত ইমান বেদনা লাগিছে, মোক বহুত বেয়া লাগিছে। মই ভাবিব পৰা নাই, মই মানৱ বুলি নিজকে পৰিচয় দিবলৈ আজি মানে দ্বিধাবোধ কৰিছোঁ। কেনেকৈ ভাবিব পাৰে মানুহে ইমান বেয়া কাম? সেই ছোৱালীজনীক তাতে লৈ যায় আৰু দুজনমান মানে জানুৱাৰ দুজনমান সিহঁতক মানুহ কৈ লাভ নাই, দুজন মানে লম্পটক লগ লাগি তিনিজনে সেই ছোৱালীজনীক উপৰ্যুপৰি ধৰ্ষণ কৰি হত্যা কৰিলে, মাৰ্ডাৰ কৰিলে। চ' এই কথা কেনেকৈ মানিব পাৰিব সেয়া গাৰ্জেনহঁতে বা আমিয়ে কেনেকৈ মানিম? আজি সেই নাজিম আহমেদৰ ছোৱালীৰ লগত, জেচমিনাৰৰ লগত এনেকুৱা হৈছে, কালি কিজানি মোৰ ঘৰতো হ'ব পাৰে, আপোনাৰো হ'ব পাৰে। চ' আমি কিয় এতিয়াও ইমান সচেতন নহয়? কিয় আমি কিয় মানে সহজতে মানুহক বিলিভ কৰোঁ? ইমান কম টাইমত অলপ কথা ভালকৈ ক'লে, অলপ মানে মিঠা আকাৰে কথা ক'লে আমি বিলিভ কৰোঁ। কিয় বিলিভ কৰোঁ? আজি নিউজে পত্ৰে মোবাইলে ডিজিটেল যুগ হয়, সকলোতে প্ৰত্যেক দিনাই প্ৰত্যেক মানুহে নিউজ বাতৰিবোৰ পঢ়ে বা চায়, আৰু নপঢ়িলেও চায়, আৰু মোবাইলতে ফেচবুকতে হওক, যিকোনো ছ'চিয়েল মিডিয়াতে হওক, এনেকুৱা পায়। কিন্তু প্ৰত্যেক দিনেই আমাৰ ভাৰতবৰ্ষতে এনেকুৱা এটাকে ঘটনা হৈয়ে আছে। চবে জানি আছোঁ, চবেই চাই আছোঁ, নিউজে পত্ৰিকাই চাই আছোঁ, তথাপি মানে আমি সচেতন নহয়। সুযোগ লৈ সেই লম্পট, সেই কি ক'ম আৰু, সেই দানৱ ৰূপী গোৱালপাৰা ডিষ্ট্ৰিক্টৰ লক্ষীপুৰৰ আনিছুৰ ৰহমান নামৰ ল'ৰাজনে ছোৱালীজনীক তাতে নি অকলে তাই মানে ধৰ্ষণ কৰিলে, নিজে কৰিলে, নিজৰ আৰু লগৰীয়া দুজনক মাতি ধৰ্ষণ কৰি ইমান অত্যাচাৰ কৰি ইয়াক হত্যা কৰিলে। চ' মানে সেই ছোৱালীজনী নিজৰ কেৰিয়াৰ, নিজৰ চব বৰবাদ হৈ গ'ল। আৰু সেই ছোৱালীজনীৰ মাক দেউতাকৰ ভিতৰত কেনেকুৱা লাগি আছে, সি কেনেকৈ সহ্য কৰিব কেনেকৈ? আৰু সেই ল'ৰাজনে এনেকুৱা কৰি থৈ উঠাওক। চ' মই ফ্ৰেণ্ডছ এটা কথাই ক'ব বিচাৰিছোঁ আজি, মানে এই বিজ্ঞানৰ যুগতো মানে ইমান ক্ৰিটিকেল, যুগটো বহুত ক্ৰিটিকেল হয়, কিন্তু আপোনালোকে ভালদৰে চিন্তা কৰি চাব। মানে আপুনি যদি ৰাস্তা ঘাটে ক'ৰবাত এক্সিডেণ্ট হয়, সৰু সুৰা যিয়ে নহওক, আপুনি বহুত মানুহ চাই পিনে দেখা পাব আপোনাৰ চেলফি লৈ আছে, মোবাইলত ভিডিঅ' কৰি আছে, কোনোবাই কি কৰি আছে, কিন্তু কোনো আপোনাক মানে তাতে যায় আপোনাক উঠাই কেনে পানী এগিলাচ বা তাৰপৰা লৈ কেনে যে মেডিকেলত দি দিব, সেই মানুহবোৰৰ অভাৱ এনি টাইম দেখা যায়। মই নিজে দেখিছোঁ বহুত জেগাত এনেকুৱা হৈছে। কিয়? মানুহৰ মানে সহনশীলতা, মানুহৰ মানৱ ধৰ্ম যিটো থাকে, সেইটো দিনক দিনে মানে নিস্তেজ হ'বলৈ গৈ আছে, দিনক দিনে তাৰমানে শেষ হৈ গৈ আছে। কিয় হৈ আছে নাজানো, প্ৰতিযোগিতাৰ যুগ হয়। চ' ফ্ৰেণ্ডছ, মই সেই মা দেউতাকক মই প্ৰত্যেক গাৰ্জেনকে ক'ব বিচাৰিছোঁ, আপোনালোক সচেতন হওক। যিকোনো মানুহকে অলপ কথাতে আপোনালোকে ভুল নাযাব, আৰু মানে তেনেকুৱা কাম নকৰিব, যিটো কামৰ পৰিৱৰ্তে। ফ্ৰেণ্ডছ, মই আজি বহুত দুখ মনেৰে ক'ব বিচাৰিছোঁ, মানে ক'ব লগা হৈছে, এইটো আমাৰ শিক্ষা নে কি, কোনটো ফালৰ পৰা আমাৰ অভাৱ আছে নাজানো। মানুহে কেনেকৈ এইবোৰ কথা ভাবিব পাৰে যে সেই ছোৱালীজনীক লৈ তাতে মানে ধৰ্ষণ কৰাৰ পিছত ইয়াক হত্যা কৰিম, কেনেকৈ ভাবিব পাৰে? আৰু ফ্ৰেণ্ডছ, এনেকুৱা মোৰ খং উঠিছে, সেই ল'ৰাজন, আনিছুৰ নামৰ ল'ৰাজন, সি য'তে নাথাকক, আৰু আপোনালোকক মই অনুৰোধ জনাইছোঁ, সেই ল'ৰাজন যাতে আইনৰ সুৰুঙাৰে মানে বাচি যাব নোৱাৰে। আপোনালোক যোনে য'তে নাথাকক, আপোনালোক প্ৰতিবাদ গঢ়ি তোলক, বহুত ডাঙৰকৈ প্ৰতিবাদ কৰক, ফেচবুকত লিখক, ছ'চিয়েল মিডিয়াত লিখক, প্ৰতিবাদ জনাওক এনেকুৱা যে সেই ল'ৰাজনক মানে ন'
ৰিজন কোনো কৈফিয়ত নোলোৱাকৈ ৰাজ্য চৰকাৰে প্ৰশাসনক ডাইৰেক্ট দায়িত্ব দিব লাগে বা লম্পট ল'ৰাজনক তাৰমানে ডাইৰেক্ট এনকাউণ্টাৰ শ্বুট আউট কৰি দিবলৈ, কিয়নো যাতে বাধ্য হয় ৰাজ্য চৰকাৰে এনেকৈ গঢ়ি তুলিব। আজি সেই ছোৱালীজনীৰ ক্ষেত্ৰত হৈছে, কালি হয়তো আপোনাৰ হ'ব, পৰহি কি হ'ব, সকলোৱে এনেকৈ যদি আইনৰ সুৰুঙাৰে বাচি গৈ থাকে, এনেকুৱা আগতেও বহুত বাচি গৈছে, সিহঁতে ভাবে যে নাই একো নহয়। সেই বেয়া মানুহবোৰ, মনোভাৱৰ মানুহবোৰ বা তেনেকুৱা টাইপৰ মানুহবোৰ মানে চিন্তাই নকৰে যে কি হ'ব, এনেকুৱা কৰাৰ পিছত মানে 2-3 মাহ জেলত থাকিম আৰু উলিয়াই আহিম। চ' সেইটো যিটো মানে এটা থিংক হয়, মানে এটা কি হয়, সেইটো যাতে কোনেও নহয়, তাৰমানে কোনেও যাতে সাহসে নাপায়, এনেকুৱা শাস্তি পিব লাগিব এই মানে এই আনিছুৰ ৰহমান নামৰ দানৱজনক। সিয়াক যদি আজি ডাইৰেক্ট ৰাজ্য চৰকাৰে যদি প্ৰশাসনক মানে বাধ্য কৰা শ্বুট আউট কৰি দিব লাগে, আৰু সেই আনিছুৰক যেতিয়া এনকাউণ্টাৰ শ্বুট আউট কৰি দিব, যেতিয়া তেনেকৈ মাৰি পেলাব, তেতিয়া মানে সেই ধৰ্ষণটো দূৰৰ কথা, আমাৰ অসমত তেনেকুৱা ধৰ্ষণৰ কোনোবা লম্পতে ভাবিবলৈও বহুত টান পাব, মানে বহুত ভয় খাব। চ' তেনেকুৱা নহয়, আমাৰ আইন ব্যৱস্থা হ'ল লাহে লাহে গৈ থাকে, লাহে লাহে বাচি গৈ থাকে। চ' ফ্ৰেণ্ডছ, মই আজি সেইবোৰ মানে গাৰ্জেনক, মা দেউতাকক ক'ব বিচাৰিছোঁ, আপোনালোক প্লিজ কোনেও বহি নাথাকিব। এইটো লৈ এই ঘটনাটো জেচমিনা নামৰ ছোৱালীজনীক যেনেকৈ মানে হত্যা কৰা হ'ল, ইয়াত তীব্ৰ প্ৰতিবাদ গঢ়ি তোলক, যাতে ৰাজ্য চৰকাৰে বা আমাৰ কেন্দ্ৰীয় চৰকাৰে গোটেই অল অভাৰ ইণ্ডিয়াতে তাৰমানে বস্তুটো প্ৰভাৱ পৰক, মানে সেই ল'ৰাজনক ডাইৰেক্ট মাৰি পেলাব লাগে। কোনো ধৰণৰ আইনী ব্যৱস্থা লৈ কেছটো লৈ যাব নালাগে। আমাৰ মাননীয় মুখ্যমন্ত্ৰী অসম চৰকাৰক মই জনাব বিচাৰিছোঁ, অনুৰোধ কৰিব বিচাৰিছোঁ, আপোনালোকে এনেকুৱা ধৰণৰ কেছবোৰ আইনৰ সুৰুঙাৰে পাৰ হৈ যাব নিদিব। আপোনালোকে প্লিজ কাইণ্ডলি অলপ মানে কাঢ়াকৈ চাওক, আৰু মানে এইবোৰ ঘটনা কৰা মানুহক মানে পৃথিৱীত জীয়াই থাকিবলৈ কোনো ধৰণৰ অধিকাৰে নাই। চ' মই আপোনালোকক হাত জোৰ কৰি অনুৰোধ জনাইছোঁ, আপোনালোকে প্লিজ কিবা এটা কৰক, ভৱিষ্যতে যাতে এনেকুৱা নহয়, কাৰো লগতে এনেকুৱা নহয়। এই ছোৱালীজনী যি দুৰ্ভগীয়া ছোৱালীজনী যি অৱস্থা হৈছে। চ' ফ্ৰেণ্ডছ, আজি বৰ বেয়া লাগি আছে। চ' এতিয়ালৈ ইমানেই, নেক্সট ভিডিঅ'ত লগ পাম আকৌ। আজিলৈ এৰিছোঁ। জয় হিন্দ, বন্দে মাতৰম।